হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ গৰম পানী চাবলৈ। গোলাঘাটত থাকি আজিলৈকে গৰম পানী চাবলৈ যোৱা নাই, সেয়ে আজি যাবলৈ ওলালোঁ। নামবৰ হাবি নোপোৱাৰ আগতে এয়া চাহৰ বাগান এখন পায়। চাওকচোন কিমান ধুনীয়া, বহুত ডাঙৰ বাগান এখন পায়। এতিয়া আমি আহি পালোঁ নামবৰ হাবি। এইখন হাবি বহুত ডাঙৰ হাবি হয়। ইয়াতে বান্দৰ, হাতী, বাঘ তেনেকৈ ওলাই বুলি শুনিছোঁ। আৰু এই হাবিখন পাৰ হৈয়ে পাম গৰম পানী। দিনতে আহি মোৰ ভয় লাগিছে, ভগৱানৰ নাম লৈ গৈ আছোঁ। এয়া চা, ক'বলৈ পালোঁহে বান্দৰ দেখা পালোঁৱে। এতিয়া আমি আহি পালোঁ গৰম পানী। ইয়াতে টিকেটটো লৈ লওঁ। এইফালে ভিতৰলৈ যোৱাৰ ৰাস্তা। আমি গৈ আছোঁ এতিয়া ভিতৰলৈ। এয়া জ্ঞানীৰ দাদা আৰু জ্ঞানী, আমি গৈ আছোঁ। এইখনে হৈছে আমি চাবলৈ অহা গৰম পানী। এয়া বুৰবুৰণি উঠি আছে। কোন পানীত নামিবা? জ্ঞানী মোৰ কোচত উঠি ল'লে, তাইকো পানীৰ ওচৰলৈ লৈ যাম। প্ৰথমতে মই পানীটো চুই চাই ল'ম কিমান গৰম আছে। এই পানীটো গৰম দিন বা ঠাণ্ডা দিন বুলিবলৈ নাই, সদায় গৰম হৈয়ে থাকে বুলি শুনিছোঁ। এতিয়া মই চেক কৰি ল'ম। পানী বহুতো গৰম নহয়, কুহুমীয়া গৰম। সেয়ে মই চাই লোৱাৰ পিছত জ্ঞানীকো পানীটো অলপ চুবলৈ দিলোঁ। এতিয়া ল'ৰাটো গৈ আছে। এয়া চাওকচোন, পানী গৰম কৰিলে কেনেকৈ উতলে, তেনেকৈ উতলি আছে। বাবু হাই কোৱা। হাই কোৱা আকৌ। হাই হাই হেল্ল' কোৱাচোন। বাবু নাযাবা আৰু। আমাৰ এজনী নাক মুচি আছে। গৰম দাই। মই নাযাওঁ দেই জ্ঞানী। উলমা দলঙত মোৰ ভয় লাগে, সেয়ে মাজৰ পৰা ঘূৰি আহিলোঁ। ধুনীয়া লাগিছে দেই জ্ঞানী আৰু দাদা। ল'ৰা আৰু ছোৱালীজনীৰ পিছে পিছে দৌৰি ভাগৰ লাগি গৈছে মোৰ। সিহঁত দুটা ইমান স্পীড দৌৰে। এয়া উলমা দলং আছে, উলমা দলঙতো উঠিলে। তাৰপিছত ইয়াতো উঠিব লৈছে। ব'লা ব'লা ব'লা। লাহে 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 বাবু। মংকি নেষ্ট। এইটো মংকি নেষ্ট। টাইগাৰ। এইটো পেৰট। মংকি নেষ্ট। পেৰট নহয়, পেৰট। এইফালে ইমান ধুনীয়া ৰাস্তা আছে, কিন্তু গাঁও নাই বুলি কৈছে ভিতৰলৈ। আৰু এই দুগৰাকী বাইদেউক লগ পালোঁ, আমি অলপ ফুৰিলোঁ। এতিয়া ওলাই গৈ আছোঁ আমি। এতিয়া আমি গেটলৈকে আহি পালোঁ। এয়া জ্ঞানী নিজে গৈ আছে, কাকো ধৰিবলৈ দিয়া নাই। ওলাই গৈ ৰাস্তা পালোঁহি। অলপ দূৰ আহি আমি এখন হোটেলত সোমাই ভাত খাই ল'লোঁ। গাহৰি মাংস দুজনে লৈছে, মই লৈছোঁ চিকেন। আৰু টাউন আহি পাই শ্বপিং মলত সোমালোঁ।
এইফালে জ্ঞানীৰ দেউতাকে নিজৰ কাৰণে স্পৰ্টিং পেণ্ট চাই আছে আৰু এইফালে জ্ঞানী বেগ লৈ কিনি থিয় হৈ আছে শ্বপিং কৰি হ'ল আমাৰ এতিয়া ডাইৰেক্ট ঘৰলৈ যাম বহুত দেৰি হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব